हेलो गाइस আমি আজি 1 কেজি পনিৰৰ ৰেচিপি বনাম আমাৰ বাৰ্থডে পাৰ্টি আছে যেটো 1 কেজি পনিৰ আজি আমাৰ কিচেনত বনিব এদিকেছনে 1 কেজি পনিৰৰ কাৰণে আমি কিমানবোৰ বস্তু তৈয়াৰ কৰি লৈছো পনিৰ বিলাক এনেকৈ কাটি কাটি ফ্ৰাই কৰিছো আলু বিলাকো ফ্ৰাই কৰি লৈছো দেখিছে নেকি আৰু ৰসুন আটা পিয়াজ জলকীয়া সব আমি এনেকৈ কুটি মিলি ৰেডি কৰি লৈছো আমাৰ যেটো মিক্সি নাই আমি এনেকৈ বিলাহি পিয়াজ পেষ্ট বিলাক আমি এনেকৈ বনাও আমি কাজু বিলাকো এনেকৈ পিছো চেষ্টা কৰিবছুন আপোনালোকে ইয়াত গৰম তেলত আমি জিৰা তেজপাত লং ইলাচি হুকান জলকীয়া সকলোবোৰ দি ফ্ৰাই কৰি আছো দেখিছনে ৰসুন আদা পিয়াজ সানি সব এইবিলাক এই পিয়াজৰ পেষ্ট দিছো পিয়াজ পেষ্ট দি ভাজি বনি আমি এটা ইয়াত হালদি গৰম মছলা ধনিয়া পাউডাৰ জিৰা পাউডাৰ ৰেড চিলি অলমানো দি আমি এখিনি ধুনিয়াকৈ এটা পেষ্ট বনাম এয়া বিলাহিখিনি দি দিছো কি ধুনিয়া পেষ্ট হৈছে দেখিছে ন পেষ্টটো দেখিয়ে গম পায় খাৱাৰ কাৰণে কিমান টেষ্ট হ'ব এয়া অলপমান নিমখ দি দিছো সোৱাদ অনুসৰি তাতে আমি আলুখিনি দি অলপ সময় ফ্ৰাই কৰিম অলপ সময় ঢাকন দি ফ্ৰাই কৰাৰ পাছত আমি দিম ইয়া কাজুৰ খুনি লোৱা কাজুৰৰ পেষ্টখিনি অলপমান পানীও দি দিছো যেটো লাগি ধৰে এয়া पेस्ट খিনি দি দিছো কাজু পেষ্ট হয় এখিনি কি টেস্টি হৈছে দেখিছেনে গ্ৰেভিটো বহুত টেস্টি হয় খাবলে খাই চাবচোন তাতে পনিৰ খিনি দি দিলো ফ্ৰাই কৰা 1 কেজি পনিৰ আমি ইয়াত গাখীৰ দিম কিন্তু পানী নিদিও আমি আধা লিটাৰ গাখীৰ গৰম কৰি 1 কিলো পনিৰত দিছো এয়া দেখিছ নহয় পুৰা হাফ লিটাৰ আমুল তাজা আনিবনি এনেকৈ গ্ৰেভিটো বনালো তাতে আমি দিছো আমি কিনি লোৱা আমি পেকেট হিচাপে কিনি অনা ইলাচি পাউডাৰটো এয়া অলপমান সানৰাইজ মছলা দিয়া হৈছে তাতে অলপমান অন্নপূৰ্ণাৰ ঘি দিয়া হৈছে লাষ্টত এয়া দেখিছে ন একদম ধুনিয়া হয় গ্ৰেভিটো দেখিছে গ্ৰেভিটো দেখিয়ে গম পাই খাৱাৰ কাৰণে কিমান টেস্টি হ'ব বাই বাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ